কৈছা বই চেককে মাৰিলে যেন এই ভাঙন কেইটামান লৈছিলো তাকে মাছ মাছ খোৱা হেঁপাহটো মোৰ আগতে গুচি গ'ল নহ'ব কিয় মানে আগতে বহুত মাছ খাই দিলো যেন ক'ত খালি যোৱাবাৰ লকডাউনত খন্দেশ্বৰ খোৱা ঘৰত হয় নেকি তাৰপিছত যে মই ঘামো ঘামৰ লগত মাছৰ জোলহে ওলাই এইটো কথা শুনচোন তাৰ সঁচাই কৈছো ওপৰৰ দাঁতটো যদি খুচো ওপৰৰ দাঁতৰ পৰা যেন তোমাৰ থেকেৰা মাছ ওলাই যায় থেকেৰা নহয় ঢেকেৰা থেকেৰা তলৰ দাঁতটো খুচৰি দিবা ভানুং মাছ ওলাই যায় ভাঙোন গুৰি দাঁতটো খুচৰি চাবা মাছ ওলাব নহয় ৰৌ মাছৰ বানান ভুল ধৰি যে আছা কিমান মাছ খাইছো সেইটো হিচাপ নকৰা কিয় শুধৰাই দিলে আকৌ মোৰ গাতহে জগৰ ইফালে পাকঘৰত ভাত বনাই আছো জুই জ্বলি আছে মই পটককে ধনিয়া কেইডালমান লৈ আহো তই কিন্তু এফালে নাহিবি দেই ল'ৰা ভাজা চাউণ্ডটো আকৌ ধুনীয়া আহিছে মাছ ফুটি পেলাই গাত পৰিব তেল কেনেকে থাকে মানে মাছ আজি কিহৰ লগত বনাবা বোৱাৰী এয়া বিলাহী কাটিছো বিলাহীৰ লগত ইমানটা নজমিব কি নজমিব মানে কালি ৰাতি মোক ভাত খাবলৈ মাতিছিল আমাৰ গোস্বামী দাবৰ ঘৰত লাও বিলাহী আৰু মাছ কেনেকুৱা জমিছে আকৌ বোলে তোৰ হেনো মাছৰ প্ৰতি ইণ্টাৰেষ্টেই নাই নহয় মই বহুত জোৰ কৰাৰ কাৰণেহে খাইছো মোক জোৰ কৰিছে মই নাখাওঁ আকৌ জোৰ কৰিছে মই নাখাওঁ লাষ্টত নেলু পাতত ধৰি মাছৰ পাতি নেলুডাল সোমোৱাই ধৰি ৰাখিছে মই উশাহ ল'ব নোৱাৰি বাধ্য হৈয়ে খাইছো এনেহেন কথা ৰচোন এই গোস্বামী বৌজনী ক'ৰ পৰা উৎপত্তি হল তোৰ মুখততো আগতে এইটোৰ নাম শুনা নাই তাৰমানে মিছা কথা কবলৈ আহিছ ন এই যে গোস্বামী দাব আছে নে নাচত লাগি আছা সেই মানুহজনী যে মোৰ নেলু পাতত ধৰি বাতিত বহাই পেলাই মোৰ মাছ খাবলৈ জোৰ কৰিছে তোমাৰ ভজা মাছ পিছ মোক খুৱাবলৈ সৎ জনাই চালা পথালি কোমোৰাজনী মুখেশ্বৰ আহা এপিচ মাছ খাই যাহি নহলে লেটিনলৈ গৈয়ে থাকিব লাগিব খকটো এইটো